পাকিস্তানক সমৰ্থন কৰাটো অপৰাধ নহয়। ছ'চিয়েল মিডিয়াত পাকিস্তানৰ সমৰ্থনত পোষ্ট দিয়াত বাধা নাই। উচ্চ ন্যায়ালয়ে দিলে ঐতিহাসিক ৰায়দান। আদালতৰ ৰায়দানে চূণ সানিলে নেকি মুখ্যমন্ত্ৰী হিমন্তৰ মুখত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত চূণ সানিলে উচ্চ ন্যায়ালয়ে। সামাজিক মাধ্যমত পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰা মানেই কোনো লোক দেশদ্ৰোহী নহয়। ফেচবুক, ইনষ্টাগ্ৰাম অথবা আন ছ'চিয়েল মিডিয়াত কেৱল পাকিস্তানক সমৰ্থন কৰাটোৱেই ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ফৌজদাৰী অপৰাধ বুলি গণ্য কৰিব নোৱাৰি, যদিহে তেনে মন্তব্যই ভাৰতক অসন্মান কৰাৰ কথা উল্লেখ নাথাকে। অৰ্থাৎ ভাৰত বিৰোধী মন্তব্য নকৰাকৈ কোনো লোকে পাকিস্তান অথবা যিকোনো দেশক সমৰ্থন কৰিলে সেয়া অপৰাধ বুলি গণ্য কৰা নহয়। এই কথা স্পষ্ট হৈছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এটা বিশেষ ৰায়দানত। উল্লেখ্য যে ৰিয়াজ নামৰ এগৰাকী যুৱকে পাকিস্তানৰ সমৰ্থনত ইনষ্টাগ্ৰামত আপলোড কৰিছিল এটা পোষ্ট। তাৰ পাছতেই উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ 152 নং ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল যুৱকজনক। 18 বছৰীয়া যুৱক ৰিয়াজৰ জামিন বিচাৰি আদালতত জনোৱা হৈছিল আবেদন। জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায়দান কৰে ন্যায়াধীশ অৰুণ কুমাৰ সিঙে। আদালতৰ ৰায়দানত এই কথা উল্লেখ কৰা হৈছে যে পাকিস্তানক সমৰ্থন কৰিলেও ৰিয়াজৰ পোষ্টটোত ভাৰতক অসন্মান কৰাৰ কোনো কথা উল্লেখ নাই। উল্লেখ্য যে কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা ঘটনাৰ পাছতে সমগ্ৰ দেশতেই পাকিস্তান বিৰোধী ঢৌ উঠিছিল। আনহাতে এনে এক স্পৰ্শকাতৰ সময়ত একাংশ লোকে পাকিস্তানক সমৰ্থন কৰিছিল। উত্তৰ প্ৰদেশৰ লগতে অসমতো সামাজিক মাধ্যমত পাকিস্তানৰ সমৰ্থনত পোষ্ট দিয়াৰ বাবেই বিভিন্ন ব্যক্তিক জেললৈ প্ৰেৰণ কৰা হৈছিল। আনকি AIUDFৰ বিধায়ক আমিনুল ইছলামকো আটক কৰি জেললৈ নিক্ষেপ কৰা হৈছিল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখোজ আগলৈ গৈ পাকিস্তানক সমৰ্থন কৰা কোনো ব্যক্তিকে ৰেহাই দিয়া নহ'ব বুলিও মন্তব্য কৰিছিল। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সন্দৰ্ভতো একেটা অভিযোগ আনি ৰাজ্যৰ ৰাজনীতিত বিতৰ্কৰ সূচনা কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পাকিস্তান ভ্ৰমণ কৰাৰ বাবেই গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট বুলি অভিযোগ কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এনে সময়তে উত্তৰ প্ৰদেশৰ হাইকোৰ্টে দিয়া এই ৰায়দানে বিশেষ তাৎপৰ্য বহন কৰিছে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই ৰায়দানে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্তৰ মুখত এক প্ৰকাৰ চূণ সনা বুলিয়েই চৰ্চিত হৈছে। নেশ্যনেল ডেস্ক ৰিপৰ্ট, NV লাইভ।